महादेव नीलकंठ नाम तो क्या पाइছিলে? महादेव की पहली पत्नी का नाम क्या था? नमस्कार बंधुসকল, মোৰ নাম আতিক, মোৰ লগত আছে আমাৰ পাৰভেজ। আমি আজি মহাদেৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ। ইয়াত চাই লওক মন্দিৰটো। তো আজি ইয়াত মহাদেৱৰ যিসকল ভক্ত আহিছে তেওঁলোকক আমি মহাদেৱৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যন সুধিম। তেওঁলোকে সেই কুৱেশ্যনৰ আনচাৰ দিব। গতিকে ভিডিঅ'টো আজি বহুত এণ্টাৰটেইনিং হ'ব। এই ভিডিঅ'টোৰ এণ্টাৰটেইনমেণ্ট উপভোগ কৰিবলৈ হ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, অকণমানো স্কিপ নকৰিব। আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে? আমি তেজপুৰৰে হয়। তেজপুৰ, আচ্ছা, ওচৰৰে বাৰু আপোনালোক। ঠিক আছে, তো আপোনালোক আজি মৃত্যুঞ্জয় মন্দিৰত আহিছে নহয় জানো? যিহেতু মহাদেৱৰ মন্দিৰ এইটো, মই আজি মহাদেৱৰ লগত ৰিলেটেড আপোনালোক দুটামান কুৱেশ্যন সুধিম, আপোনালোকে তাৰ উত্তৰ দিব। আমি হিণ্ট দিম যদি নোৱাৰে আপোনালোকে। ঠিক আছে, তো আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল মহাদেৱে নীলকণ্ঠ নামটো কিয় পাইছিলে? কোনে ক'ব? অসুৰৰ মানে অসুৰৰ পৰা আৰু কি বচাবলৈ তেওঁ আৰু কি বিষটো আৰু কি পান কৰিছিলে, যিটো মানে সমুদ্ৰৰ পৰা সমুদ্ৰ মন্থনৰ পিছত যিটো মানে বিষটো আহিছিলে সেইটো মানে তেওঁ মানে পান কৰাৰ কাৰণে তেনেকৈ মানে তেনেকুৱা হৈ গৈছে। মই একদম পিছত কম দেই, অকণমান কাট খৰাব লাগি আছে। মহাদেৱে নীলকণ্ঠ নামটো কিয় পাইছিলে? এই মহাদেৱে বিষ গ্ৰহণ কৰিছে, সেইকাৰণে মানে নীলকণ্ঠ। शाबाश बेटा, बहुत बढ़िया। ইউ ৰাইট ইয়াৰ। আজি গম পালোঁ যে তেজপুৰৰ ছোৱালীবোৰ বহুত টেলেণ্টেড। বোৱাৰী নহয়, বোৱাৰীয়ে হয়। আপোনালোকে পাব্লিকলি একচেপ্ট কৰি লৈছে, আজিকালি বহুত একচেপ্টে নকৰে আমি বোৱাৰী বুলি। চ' তেজপুৰৰ ছোৱালীবোৰ বহুত লয়েলো হয়। Thank you so much. অ'কে, উই হেভ আনাদাৰ কুৱেশ্যন ফৰ ইউ। মহাদেৱৰ প্ৰথম পুত্ৰজনৰ নামটো কি? কাৰ্তিক। Really? Yes, কাৰ্তিক। Excellent, yeah. मजा आया। ঠিক আছে, লাষ্ট এণ্ড ফাইনেল কুৱেশ্যন। হু ৱাজ দি ফাৰ্ষ্ট ৱাইফ অফ মহাদেৱ? মহাদেৱৰ প্ৰথম পত্নীগৰাকীৰ নাম কি? সতী। সতী। এক ছেকেণ্ডো নাভাবিলে আপুনি মোৰ কথা ইমান লগালগ কৰিলে, মানুহটো ক'ব যে মই আপোনাৰ আগে কুৱেশ্যনকেইটা কৈ লৈছোঁ। চবেই গম পায় এইটো, আমি চবেই গম পাওঁ এইটো। আপোনালোকে চবে গম পায়? চবেই গম পায় এইটো। ঠিক আছে, যিহেতু মহাদেৱৰ ভক্ত তেওঁলোকে মহাদেৱৰ বিষয়ে বহুত ইনফৰ্মড আগৰ পৰাই। আমিয়ে চাগে ৰং মানুহক আহি সুধি দিলোঁ। এক ছেকেণ্ডো নাভাবিলে গোটেইকেইটা কুৱেশ্যনৰ আনচাৰ পটাপট দি দিলে। বন্ধুসকল, একো স্ক্ৰিপ্টেড নহয়, ময়ো নাজানো কেনেকৈ জানে এওঁলোকে। ঠিক আছে, ধন্যবাদ, ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আমাৰো ভাল লাগিলে। আৰু এই বাইদেউগৰাকী এটা চেনেল আছে বোলে, আপোনাৰ চেনেল নামটো? ৰিম্পী ব্লগছ। ৰিম্পী ব্লগছ নামৰ এটা চেনেল আছে, সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। तो मैडम आपका पहला क्वेश्चन है, जी। महादेव की पहली पत्नी का नाम क्या था? सीता में भी नहीं। पार्वती। वो जो पहले आपने बोला था उसके थोड़ा क्लोज है, उसके मतलब उसका जो लेटर है वो मिलता है उनसे। सोचिए, टेक योर टाइम। सी। ओह यार, यार ये कितनी औसम है यार। सती। Yeah, good. What a great talent you have. थैंक यू। Okay. We have another question for you. तो महादेव जी का जो पहले पुत्र थे उनका नाम क्या था? कार्तिकेय। Wow, excellent. थैंक यू। हाय हाय। So आपका आखिरी क्वेश्चन, महादेव जी का पहला अवतार था एक, उस अवतार का नाम क्या था? जी इसको हम नहीं दे पाएगा, सॉरी। के से शुरू होता है वो नाम? कैसे? सोचिए। अच्छा, लास्ट में एल और आई है। महा नो नहीं, सॉरी। ओके। तो मैडम, ये जो लास्ट क्वेश्चन था आपका, महादेव के पहले अवतार का नाम वो था कपाली। थैंक यू। ठीक है, आपके साथ बात करके अच्छा लगा मैडम। तो বাইদেউসকল, আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল আপোনালোকলৈ,
যে আমাৰ মহাদেৱৰ প্ৰথম পত্নীগৰাকীৰ নাম কি? কোনে ক'ব? পতি সতী। বাইদেউ বহুত টেলেণ্টেড আছে হা। ঠিক আছে, কংগ্ৰেচুলেশ্যনছ বাইদেউ, আপুনি প্ৰথম উত্তৰটো একদম শুদ্ধ দিছে। তো আমাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল যে মহাদেৱৰ প্ৰথম পুত্ৰজনৰ নামটো কি? কাৰ্তিক। হা? কাৰ্তিক। কাৰ্তিক, ইয়া গুড। আমাৰ নগাঁৱৰ মহিলাসকল কম নহয় কিন্তু দেই। बात तो सही है। ঠিক আছে, আমাৰ লাষ্ট ফাইনেল কুৱেশ্যনটো হ'ল যে মহাদেৱৰ প্ৰথম অৱতাৰটোৰ নাম কি? হা? কপালী কপালী, গুড। এক্সিলেণ্ট। मजा आया। আপোনালোকে এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব দেই। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে বাইদেৱে কোৱাৰ দৰে এই ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল পাহৰি নাযাব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰিব। আমি লগ পাম আমাৰ নেক্সট ভ্লগটোত। তেতিয়ালৈকে গুড বাই।